আজি ৰাতিপুৱা ক্লাছটো কৰি মই ওলালোঁ তেল ভৰাবলৈ বুলি, কাৰণ আজি মই মামা ঘৰ যাম। এয়া আহি পালোহি মই মামা ঘৰ আৰু অনুভৱ কি যে সুন্দৰ। ঠাণ্ডা দিনত জুইশালৰ কাষত বহি মামা ঘৰত চাহ খোৱা আমেজেই সুকীয়া। কিছু সময় মামা ঘৰত থাকি মই আহি পালোহি মোৰ নিজৰ ঘৰ। গৈয়ে কাণত পৰিল মোৰ মৰমৰ কোকাকীজনী চিঞৰ আৰু গৈ দেখিলোঁ কি সুন্দৰ দৃশ্য। এফালে বৰষুণৰ বতৰ, শুবলৈনো কাৰ মন নাযায়, সেইবাবে মই শুই দিলোঁ। শুই উঠি চকুমুখ মোহাৰি বৰষুণ দি থকা দেখি গৰম পানী অলপ খাই ক্লাছ লৈ বুলিকৈ ওলালোঁ। বতৰ বেয়া হ'লেও ল'ৰা ছোৱালী পঢ়াৰ ক্ষেত্ৰত মই কোনো ধৰণৰ কম্প্ৰমাইজ নকৰোঁ। বৰষুণ আৰু বোকা পানীয়ে মিলি মোৰ আৰু বসন্তীখনৰ অৱস্থাটোকে বেয়া কৰি দিলে। একো নথকাত বতৰ ডিমানৰ বাবে অলপ বজাৰৰ পৰা হাঁহৰ মাংসকে লৈ আহিলোঁ। এয়া মই মাংসখিনি লৈ ঘৰ পাওঁগৈ মানে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি অলপ মৰমকে দি যাওক। মাংসত মছলা নহ'লে মোৰ কিন্তু খায়ে ভাল নালাগে। বোকা পানীৰে জৰ্জৰিত বসন্তীজনীৰ অৱস্থা মই আৰু চাই থাকিব নোৱাৰিলোঁ। অৱশেষত বসন্তীজনীক গা ধুৱাই মই মাংস বনোৱাত লাগি গ'লোঁ। এয়া মায়ে ভাত বাঢ়ি দিলে আৰু মই খাবলৈ বহিছোঁ। আৰু মই খাই শেষ কৰোঁ মানে আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। আৰু সকলোৱে কোৱাৰ দৰে মই ক'ম বাই।